নমস্কাৰ, আজি পনীৰৰ এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। প্ৰায়ে আলু বিলাহীৰে খোৱা যায়। আজি ভাবিলোঁ অকণমান বেলেগকৈ বনাওঁ। সেই পেন এখনত মই চাহ খোৱা কাপেৰে 2 কাপ পানী লৈছোঁ। তাত 3টা মিডিয়াম সাইজৰ বিলাহী এনেদৰে কাটি লৈছোঁ। এটা ডাঙৰ সাইজৰ পিঁয়াজ, এখিলা তেজপাত, নহৰু 6 ফুটামান, আদা এটুকুৰা আৰু কেঁচা জলকীয়া আৰু অকণমান জলকীয়া গুড়ি, বাটাৰ এচামুচ আৰু নিমখ জোখমতে। এতিয়া পানীখিনি শুকাই যোৱালৈকে এইখিনি বইল কৰি ল'ব লাগিব। তাৰপিছত মিক্সিত এইখিনি এটা পেষ্ট বনাই ল'ব লাগিব। এইখিনি মই চেকনিৰে চেকি এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। পেনখন গৰম হোৱাত 2 চামুচ বাটাৰ দি লৈছোঁ। পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া তাত এচামুচ বাটাৰ দি লৈছোঁ আকৌ। আৰু মই এটা সৰু পিঁয়াজ এনেদৰে সৰু সৰু সাইজত কুটি লৈছিলোঁ। এতিয়া সেইখিনি পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গৈছে। ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ মই। এতিয়া পেষ্টখিনি দি দিছোঁ তাত। আৰু মই এয়া গোটা গৰম মছলা ঘৰতে মই গুড়ি কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ। গোটা গৰম মছলা যদি আপোনালোকৰ ঘৰত গুড়ি কৰা নাই, তেনেহ'লে গৰম মছলাখিনি যে বইল কৰিছিলোঁ তাত দি দিব একেলগে। ইয়াতে এচিকুট চেনি দি আৰু আপোনালোকে বইল কৰোঁতে একেলগে তাত 2টামান কাজুও দিব পাৰে। টেষ্টটো আৰু বেছি ভাল হয় কাজু দিলে। এতিয়া মই তাত পনীৰখিনি দি দিছোঁ। 10 মিনিটৰ ভিতৰত